তো এইগুলা কি করলি তখন তুমি এইগুলা সাথে লিখা করতে দিছা তো গাইস মানি ব্যাগটো কাস্টমাইজ করা হয় জেরিফা নাজরিন মাই নেম ইজ ইউসুফ সালাম গাইস Mr. Salam. Her name is Feferi. Not Feferi. Her name is Nazrin Zerifa. Zerifa Nazrin. I'm so confused because I'm going to Mumbai. Very excited. Not very excited, guys. ফুৰবা নাযাওঁ ট্ৰিটমেণ্টৰ কাৰণে যাম ফুৰবা যাম পিছত ফেফেৰিৰ লগত আপোনালোকক দোৱা কৰিব তো কি ক'ম আৰু দুখৰ মাজতো সুখ অনুভৱ কৰিব লাগিব না মনোবলটো যদি আমি ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ সকলো বস্তুৰ পৰা আমি ফাইট কৰিব পাৰিম তো সেইটোৱে আৰু নে বহুত দিন হ'ল আপোনালোকৰ আগত আমি ভিডিঅ' দিব পৰা নাই কাৰণ আমাৰ এইকেইদিন মন ভাল নহয় কাৰণ আমাৰ বাবাৰ মানে মোৰ নানাৰ এটা বেমাৰ হৈছে বেমাৰৰ কাৰণে মুম্বাইত যাব লগা হ'ল এফালেও যাব মুম্বাই নাজান হঠাৎ হৈ গ'ল তাৰমানে আগে ফেফেৰা বুলি কলি মৰমত কৈছোঁ এফালে যাব মানে গম পাইছোঁ যাব সেইকাৰণে মনটো বেয়া লাগি আছে আপোনালোকৰ চবেই দোৱা কৰিব বাবাৰ কাৰণে ভালকৈ সুস্থ হৈ আহিব পাৰে নানাক বাবা বুলি মাতে চ' ময়ো বাবা বুলি মাতোঁ তো বাবাৰ মানে অকণমান প্ৰব্লেম হৈ আছিলে ইয়াতে আমি দেখালোঁ যদিও মানে ট্ৰিটমেণ্ট যদিও চলি আছে আমি ভাবিলোঁ সকলোৱে আলোচনা কৰি ঘৰৰ মানুহে সকলোৱে আলোচনা কৰি মুম্বাইত যাবৰ কাৰণে এটা ডিচিশ্যন কৰা হ'ল মুম্বাইত যাব লাগিলেতো এতিয়া মানে দেৰি কৰিলেও নহ'ব কিয়নো ট্ৰিটমেণ্টটো জল্দি লাগে তো সেইকাৰণে আমি ছাডেন কৰিব লগা হ'ল এতিয়া কাইলৈ হৈছে ফ্ৰাইডে মানে আমি ইয়াৰ পৰা 11টামান বজাতে ওলাই যাম ন মোৰ 11-12টা বজাত ওলাই যাব লাগিব কিয়নো 2:40 ফ্লাইট আছে তো বৰিংটো প্ৰায় 1-1.5 ঘণ্টা আগত কৰিব লাগিব আৰু তাতে গুৱাহাটীত যদি ব্ৰিজত যাম হৈছে আৰু তো সেইকাৰণে আমি সোনকালে আৰু এই ৰাতিতে আৰু পেকিং গিলা কৰি আছোঁ তো আৰু এইফালে মুনুৰ মনটো বেয়া কৰিলেতো নহ'ব না বেমাৰটো হ'বই ন গাইজ তো বেমাৰ হ'লে তাৰ চলিউশ্যনো আছে সেই বুলি আমি ঘৰত বহি থাকিলেতো নহ'ব না ট্ৰিটমেণ্টটো কৰিবই লাগিব ট্ৰিটমেণ্ট কৰিলেহে আমি সেই বেমাৰটোৰ পৰা নিৰাময় হ'ম তো সেই গতিকে আমি এতিয়া যাম কালি তো আপোনালোকে বাবাৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব গাইজ যাতে সোনকালে ঠিক হয় আৰু আমি ঘৰত উভতি আহিব পাৰোঁ আৰু আপোনালোকৰ আগত আকৌ হাঁহি ধেমালি কৰি ভিডিঅ' দিব পাৰোঁ কিয়নো বহুত দিন হ'ল ইউটিউবতো ভিডিঅ' দিয়া নাই আৰু বাকী শ্বৰ্টছ ইনষ্টাগ্ৰামতো ভিডিঅ' দিব পৰা হোৱা নাই তেনেকৈ কিয়নো এনেকুৱা ধৰণৰ টেনশ্যন হৈছিলে অকণমান টেনশ্যন বুলিনো কি বেমাৰ যেতিয়া ঘৰত হ'ব টেনশ্যনটো অকণমান হ'লেও আহিবই ন মোনো তো এতিয়া কথাটো হ'ল এতিয়া মানে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো যে মানে আমি ধৰি লওঁ আমি গুৱাহাটী বৰিজনী কামৰূপত থওঁ ঠিক আছে তো আমি ইয়াৰ পৰা মুম্বাইত কেনেকৈ যাম কোনখন হস্পিটেলত যাম তো কেনেকৈ যাম বুলি কওঁতে আৰু ট্ৰেইনতো যাব পাৰি ফ্লাইটতো যাব পাৰি তো আমি এতিয়া ইনষ্টেণ্ট যাব লগা হ'ল ন ছাডেন তো সেইকাৰণে আমি ফ্লাইটতে গ'লোঁ ট্ৰেইনত কৰিলে আৰু ৰিজাৰ্ভেশ্যন বহুত কথা আহি পৰে তো কেনেকৈ যাম কি কৰিম গোটেই প্ৰচেছটো আৰু ক'ৰ হস্পিটেলত যাম আৰু যদি এনেকুৱা আমাৰ মানে অসমৰ পৰা গুৱাহাটীৰ পৰা যদি যাব বিচাৰে তেনেকুৱা স্থানত আৰু আগে পিছে বহুতে গৈছেও চাগে এনেকুৱা ধৰণৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাইছেও চাগে তো মই এটা ভাবিছোঁ যে অকণমান ঘৰুৱা ভাষাত অকণমান যি হয় মানে আনস্ক্ৰিপ্টেড সকলোখিনি তথ্য আপোনালোকৰ আগত ভিডিঅ'ৰ জৰিয়তে হয়তো এটা ভিডিঅ'ত কৰাটো সম্ভৱ নহ'বও পাৰে 2-3টা ভিডিঅ' কৰি আপোনালোকৰ আগত সকলোখিনি তথ্য শ্বেয়াৰ কৰিম যাতে আপোনালোকৰ হেল্প হয় কেতিয়াবা যদি তেনেকুৱা ক্ষেত্ৰত ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত যাবলগীয়া হয় তো আপোনালোকৰ নিশ্চয় হেল্প হ'ব তো ভিডিঅ'টো চাই থাকিব আৰু আগৰ প্ৰচেছবিলাক আপোনালোকক ভিডিঅ'টো দেখাই থাকিম তেন্তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত কণ্টিনিউ কৰি থাকিব তো সকলোৱে দোৱা কৰিব আগলৈকে চাই থাকক আমাৰ বাবাৰ কাৰণে সকলোৱে দোৱা কৰিব যাতে বাবা আগৰ নিচিনা সুস্থ হৈ আহিব পাৰে গুড মৰ্ণিং গাইজ এতিয়া আৰু কি কৰিম আৰু ফেফেৰিৰ মন বেয়া মানে মনো তাইক থ'ব যাওঁ ডিউটি আছে চ' আজি প্ৰায় শুনিয়া নানিয়া কৰোঁ মন মাৰি নাথাক ফেফেৰি একদম টেনশ্যন লৈ আছে টেনশ্যন ল'লে নহ'ব না গাইজ দে লগ পাম আগক লৈ ভিডিঅ'টো চাই থাকক আৰু দোৱা কৰিব সকলোৱে যা হ'ব যা ফাইনেলি ৰেডি আৰু পেকিং কৰি কেতিয়াবা কিছুমান এনেকুৱা খবৰ আহে মানে লাইফত বহুত ভাল লাগে কিন্তু পৰিৱেশৰ ওপৰত কিছুমান বস্তু এৰি দিব লগা হৈ যায় ভালটো একচেপ্ট কৰিব নোৱাৰি কিছুমান চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে তো এতিয়া তেনেকুৱা হৈছে মোৰ জীৱনত যি নহওক এইবিলাক বাৰু এৰিলোঁ তো এতিয়া ফাইনেলি যাব ওলালোঁ আমি মই আছোঁ আমাৰ ঘৰত ইয়াৰ পৰা যাম নানাহঁতৰ ঘৰত বৰ্তমান কি চিটুৱেশ্যন চলি আছে সকলোৱে অৱগত সকলোৱে গম পায় যিসকল আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে আজি যুদ্ধৰ কাৰণে সাজু ওলাই গৈছে যিবিলাক জোৱান আছে সেনা জোৱানসকল সকলোকে মোৰ ফালৰ পৰা সকলোকে মানে চেলিউট কি বুলি ক'ম আৰু ভাষা নাই যাৰ কাৰণে আমি আজি নিৰাপদে আমি আজি বিন্দাছ ঘূৰিব ফুৰিব পাইছোঁ
তো তাৰ মাজতে পাকিস্তানে যিবিলাক কাণ্ড কৰিলে সকলোৱে জানে। তো তাৰ প্ৰত্যুত্তৰ আমাৰ ভাৰতবৰ্ষই কেতিয়াও নিদিয়াকৈ নাথাকে, যি প্ৰত্যুত্তৰ আজি সকলোৱে দেখি আছে। তো তেনেস্থলত মোৰ সেনা জোৱানসকললৈকে আমি সকলোৱে প্ৰাৰ্থনা আৰু দোৱা কৰাটো সকলোৰে কৰ্তব্য। তো মই মোৰ মনৰ পৰা সকলোৰ কাৰণে প্ৰে কৰি আছোঁ আৰু কৰি দোৱা কৰিব ইনশাল্লাহ। আমাৰ যিবিলাক সেনা জোৱান আছে সকলোৱে ভালে কুশলে থাকক আৰু আমাৰ দেশৰ যি মনোবল বান্ধি লৈ আজি বৰ্ডাৰত আছে, যি আজি যুদ্ধৰ কাৰণে সাজু হৈছে, তেখেতসকলক আৰু আল্লাহ তাআলাই হেদিয়াত দিয়ক, তাকত দিয়ক। তো তাৰ কাৰণে সকলোৱে দোৱা কৰিব ইনশাল্লাহ। এতিয়া আমি যাম, সকলোৱে দোৱা কৰিব যাতে আমি ভালে কুশলে গৈ ট্ৰিটমেণ্ট কৰি আহিব পাৰোঁ। তো সেয়াই আৰু ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকক। দে মই ওলো আৰু তাক তই আৰু আজিয়ে না তক চাবি ভালকৈ। অঁ লাজু, এইটো আমাৰ লাজু কি নয়নক চাবিটো চিনি পাই দেই আৰু হা হ'ল দে হা নাই টেনশ্যন ল'বি নেকি? একদম টেনশ্যন নল'বি, টেনশ্যন ল'বাই নাযাওঁ, চব ঠিক কৰি লৈ গুচি খালি ফোন কৰি থাকিবি। ফোন কৰি থাকিবি। থাক ফোন কৰিম দেই। দোৱা কৰিবি দেই বাবাক লৈ দে। থাক থাক চবে তাহলে নাকানবি। গাইজ এইটো বাবা আসসালামু আলাইকুম দি আসসালামু আলাইকুম বুলি অঁ। আৰু এইটো মামা কাম ভিনি গমেই পায়, আৰু এইটো মহা আৰু এইটো মামা। এতিয়া অলপ এয়াৰপৰ্টৰ আগত মানে আমি চাহ তাহ খাই লওঁ, তাৰপিছত যাই আছোঁ লাহে লাহে। বাকী আপডেটখিনি আপোনালোকক দি আছোঁ, তো ভিডিঅ'টো কণ্টিনিউ কৰি ৰাখিব। এতিয়া পাৰ্কিংটো দিব লাগিব নেকি? নহয় নাই, সেই ৰিচিপ্টখন দিব গাড়ীৰ নাম্বাৰে, সেই 10 মিনিটত সেইফালে চাব কাগজ। অঁ যদি 10 মিনিটতকৈ বেছি হয় তেনেহ'লে দিব লাগিব আৰু। যাম থাকিলে ফাৰ্ষ্টলি আৰু যাম নহ'লে ফাৰ্ষ্টলি 10 মিনিটৰ কাৰণে গাড়ী ৰখাটো ফ্ৰী, আৰু যদি 10 মিনিটতকৈ বেছি হয় ঘণ্টাত কেইশ 200 টকা। 200 আছিল নে কিমান আছিল? 250 যদি সোমাই দিওঁ। পকেটত কিবা আছে নেকি? তোমাৰ এতিয়া হেণ্ডবেগত সোমাই দি লাষ্টত প্লেনত ভেটা বুলি কেনে দি দিবা বুলি চেকিং টেকিং হৈ যোৱাৰ যাতে আমি সোমাম যা আৰু মই হেৰি কৰি মই যাইছোঁ। গুৱাহাটীৰ যিটো বিমানবন্দৰ হ'ব গৈ আছে, তো এইটো আপোনালোকক দেখাই আছে ষ্ট্ৰাকচাৰটো। তো এনেকুৱা হ'ব, তো কি ক'ম আৰু, এনেকুৱা যদি সঁচাকৈ হয় বহুত ভাল লাগিব। দেখাত যেনেকুৱা দেখাইছে, যদি হয়তো এইটো হৈ উঠাত আৰু নাই বুলি ক'লে 4-5 বছৰ লাগিব, কিন্তু হোৱাটো হ'ব আৰু। তো প্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইন ফিউচাৰ। এতিয়া আমাৰ গোটেইখিনি হৈ গ'ল, বৰিং কৰিম আৰু তাৰ আগত আমি লাগেজখিনি চেক ইন কৰা হৈ গ'ল, আৰু এতিয়া লাগেজখিনি ফ্লাইটত উঠাব। চ' সেইটো কাৰণে এতিয়া লাগেজখিনি লৈ যাওঁ। তো আমাৰ বৰিং এণ্ড লাগেজ পেকিং চব হৈ গ'ল। তো আমাৰ এটা ওৱান ষ্টপ কৈছিলোঁ মই ভিডিঅ'টোত, ওৱান ষ্টপ হয়, আমি বাগডোগৰাত নামিম। তো চিটকেইটা একেলগে লৈ ল'লোঁ, আৰু বাগডোগৰা টু মুম্বাই আমি একেলগে লৈ ল'লোঁ। মামাৰ ফাৰ্ষ্ট টাইম নেকি? ফাৰ্ষ্ট টাইম মামাৰ ফাৰ্ষ্ট টাইম, কিন্তু মই গৈছোঁ বহুতবাৰ গৈছোঁ, কিন্তু স্পাইজেটত মোৰ ছেকেণ্ড টাইম হ'ব। এনেতো মই ইণ্ডিগত বহুতবাৰ গৈছোঁ। তো এইটো
বাকী এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ, লগতে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ আমাৰ লগত পাম বুলি আশা কৰোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। চেকিং হৈ গ'ল গাইজ, এটা হৈছে না বেলো খুলিব লগা আছে। গোটেইগিলা পাৰ্টছ আছে, একো ল'ব নোৱাৰে আপুনি। ইলেক্ট্ৰিকেল সামগ্ৰী এভৰিথিং ট্ৰেড স্কেনিং হয়। এইটো এতিয়া যিহেতুকে অকণমান চিটুৱেশ্যনটো বেয়া, ষ্টিকটো বহুত কাঢ়া আছে, চ' অকণমান টাইম লাগছে, উপায় নাই, ষ্টিকটো হ'বই আৰু এয়াৰপৰ্ট আন জেগাত। তো আমি এতিয়া বেল চেল লওঁ, লাগেজ চাগেজ লওঁ। এইটো বাবা বহি আছে, বাবাক আমি বিচাৰিছিলোঁ, পুলিচক সুধিলোঁ। আমি গম পোৱা নাই সোমোৱা। ছেকেণ্ড টাইমত ফ্লাইটত উঠি কিমান বছৰ মূৰত আঠত উঠিছিলে হজত যাওঁতে। সেইখন বহুত ডাঙৰ হজত যোৱা ফ্লাইট। সিখানলৈকে বাছত যাব লাগিব। সেইখন ফ্লাইটটো এতিয়া আমি উঠিম আৰু ইয়াৰ পৰা বাগডোগৰা, তাৰ পৰা আকৌ যাম মুম্বাই। তো আপোনাৰ চিট 14B বিত যাওঁ, এই পিছফালে হ'ব, পিছফালে যাওঁ, পিছফালে। ইয়াৰ পৰা বাগডোগৰা মুম্বাই, তো মুম্বাই পাম আমি 10:30। বাকী দেখাই আছোঁ আপোনাক ডে এণ্ড ইভিনিং জাৰ্ণি এট ফ্লাইট। তো এতিয়া আমি আছোঁ বাগডোগৰা ডিফেন্স এয়াৰপৰ্ট। তো ইয়াতে মানে কেমেৰা একদমেই এলাউ নাই, তো যিহেতুকে ডিফেন্স এয়াৰপৰ্ট হয়, বাহিৰত ভিডিঅ' ফটো একোৱেই ল'ব নোৱাৰি। 45 বৰ্ডিং আছে। তো এনেকৈয়ে বহি পেলাই ৱেইট কৰি আছোঁ দে আৰু গাইজ, এৰাউণ্ড 4 ঘণ্টা ৱেইট কৰিলোঁ আৰু নাজানো কিমান ৱেইট কৰিব লাগে। তো ফাইনেলি 5 ঘণ্টা ৱেইট কৰাৰ পিছত আমাৰ ফ্লাইট আহি পালে। তো ডিলে হৈছিলে 1 ঘণ্টা, প্ৰায় 1.5 ঘণ্টা। তো এতিয়া ফাইনেলি আহি পালে। আমি আছোঁ এতিয়া বাগডোগৰাত, ইয়াৰ পৰা যাম মুম্বাই। তো মুম্বাই পাম চাগে 12টামান বজাত ৰাতি। তো আপোনালোক দেখাই আছোঁ। এতিয়া অলপ ভাল লাগছে, যদিও 4-5 ঘণ্টা ৰখিলোঁ। এতিয়া ফ্লাইটখনত বহিছোঁ, কোনোমতে শান্তি। এতিয়া মুম্বাইৰ পৰা আন পাইছোঁ ন, যেতিয়া যাই পাম আৰু বহিছোঁ যে ৰখি বোলো, যেতিয়া যাই পাম আৰু এতিয়া ইমান টাইম ৰখি আৰু বহিছোঁ, আৰু টেনশ্যন নাই, আৰু যাম আৰু। মানে এইটো মানে কি বাগডোগৰা ডিফেন্স এয়াৰপৰ্ট ন, তো ইয়াতে অকণমান মানে এতিয়া যিটো চিটুৱেশ্যন সেইটোৰ ওপৰত মানে ইয়াতে অকণমান ডিলে হৈছে। তো উপায় নাই আৰু ৰখিবতো লাগবই, দেশতকৈ বোলো এইবিলাক ডাঙৰ নহয় বাৰু। তো কি ক'ম আৰু, কেইটাত যাই পাওঁ আজি মুম্বাই গেৰাণ্টি নাই। দেখাই আছোঁ, ভিডিঅ'টো কণ্টিনিউ ৰাখিব। আপোনালোকে দেখি আছে লাক্সাৰী ফ্লাইটৰ ৱাছৰুম, টয়লেট, বাথৰুম, যি কয় মানে সেইটোৱে ক'ব পাৰে। তো ইয়াতে ইউৰিন কৰিব পাৰে, টয়লেটো কৰিব পাৰে। এতিয়া মই ইউৰিন কৰিম গাইজ। Jai Hind. Welcome to Mumbai Chhatrapati Shivaji Maharaj International Airport's domestic terminal. The temperature outside is 27 degrees Celsius. You may now use your mobile phones for your own safety. Please remain seated with your seatbelt fastened until the seatbelt signs are switched off. Thank you for traveling with SpiceJet. Jai Hind. হয় দেই। এইটো হয় আমাৰ দে, মোৰটো আহিব আছে, এটা আহিল বাৰু। ফাইনেলি আহিল দে আৰু সেইটো। তো ফাইনেলি আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আহি পালোঁ সপোনৰ চহৰ মুম্বাই, ড্ৰিম চিটি অফ মুম্বাই। তো আহি পালোঁ আমি। ইয়াৰ পৰা এতিয়া যাম
কেব ল'ম, লৈ পেলাই এতিয়া ওচৰতে ক'ৰবাত ল'ম, তাৰপিছত কাইলৈ যামগৈ আৰু য'ত যাব লাগে। थैंक यू ये हॉल काला पीला मुंबई का टैक्सी, इसको बोलता है प्रीपेड टैक्सी। इससे हम एक ले लेता है गाइस। यार पर এখন टैक्सी ले लो तो तार पर আমি হোটেলত যাম। मुंबई टैक्सी हाँ मुंबई टैक्सी उठी কেনেকা ফিল আমি এতিয়া মুম্বাই টেক্সিত মানে কি কেতিয়াবা যদি কোনোবা আহে ন, যদি এয়াৰপৰ্টৰ পৰা মানে ডাইৰেক্ট উবেৰ কেব বা তেনেকুৱা ধৰণৰ প্ৰাইভেট যদি কৰিব বিচাৰে বহুত পইচা যায়। তো এটা ভাল মানে সুবিধা আছে এয়াৰপৰ্টৰ ভিতৰতে প্ৰিপেইড টেক্সি বুলি কাউণ্টাৰ আছে, তাত গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে, বহুত কমতে হয়। তো তাত পইচাটো দিলে হৈ যাব, আপোনাক গাড়ী নাম্বাৰ দিব, তেনেকৈ আমি যেনেকৈ এতিয়া বহিছোঁ গাড়ীত তেনেকৈ আপুনি য'ত যায় যাব পাৰিব, বেলেগ গাড়ীতকৈ মানে 50% কমত হয়। তো এইটো বহুত ভাল মানে সকলোৰ কাৰণে হেল্পফুল হয়। তো সেইকাৰণে আপোনালোককো জনাই দিম। 1 বজাৰ মুম্বাই গাইছ, কোনোবা ক'বনে 1 বজা বুলি ইয়াতে ৰাতি যেনে দিনতো সেই একে। তো এতিয়া প্ৰায় বাজিছে 1:30, আমি আহি পালোঁ ৰুম, আৰু ক'ত ৰুম লৈছোঁ সেইটো আপোনালোক দেখাই আছোঁ নেক্সট ভিডিঅ' ষ্টাৰ্ট কৰিম মুম্বাইৰ পৰা গাইছ। এতিয়া ঘৰৰ পৰা যি দি পঠাইছিলে তাকে খাওঁ আৰু শুই যাওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।